পাহাৰৰ বুকুত জন্ম হোৱা এটা জাতি যিসকলে প্ৰকৃতিক মা বুলি মানে পৰম্পৰাক ধৰ্ম বুলি মানে সেয়া হৈছে কাৰ্বি সমাজ আৰু সেই কাৰ্বি সমাজে আজি গোটেই বিশ্বত উদযাপন কৰিছে ৰংকেৰ উৎসৱ কাৰ্বি সংস্কৃতি মানে কেৱল পোছাক বা নৃত্য নহয় ই এটা জীৱন পদ্ধতি য'ত মানুহ য'ত প্ৰকৃতি য'ত ঈশ্বৰ গোটেইখিনি একেলগে বসবাস কৰে এই সংস্কৃতিৰ মাজতে জন্ম লৈছে কাৰ্বি সমাজৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ ৰংকাৰ উৎসৱ অনুষ্ঠিত কৰা হয় গাঁওখনৰ শান্তিৰ বাবে গাঁওখনৰ সমৃদ্ধিৰ বাবে গাঁওখনৰ মংগল কামনাৰ বাবে ৰোগ ব্যাধিৰ বাবে প্ৰাকৃতিক দুৰ্যোগ আৰু অশুভ শক্তিৰ পৰা গাঁওখনক ৰক্ষা পাবলৈ দেৱ দেৱীৰ ওচৰত প্ৰাৰ্থনা জনায় কাৰ্বি সমাজে কাৰ্বি সমাজৰ এই ৰংকাৰ উৎসৱত কোনো ধনী দুখীয়া নাই কোনো ডাঙৰ সৰু নাই কোনো ভেদাভেদ নাথাকে সকলোৱে একেলগে বহে সকলোৱে একেলগে খায় একেলগে প্ৰাৰ্থনা কৰে এইটো হৈছে কাৰ্বি সংস্কৃতিৰ আটাইতকৈ ডাঙৰ শক্তি একতা যেতিয়া ঢোলৰ শব্দত পাহাৰ কঁপি উঠে যেতিয়া ধূপৰ ধোঁৱাত বতাহ পবিত্ৰ হয় তেতিয়া প্ৰাৰ্থনা কেৱল দেৱতাৰ বাবে নহয় সেয়া গোটেই গাঁওখনৰ প্ৰাণীসকলৰ বাবে হয় আজি কাৰ্বি সমাজে উদযাপন কৰা এই ৰংকেৰ কেৱল এটা উৎসৱ নহয় কেৱল এটা ফেষ্টিভেল নহয় এইটো এটা প্ৰতিজ্ঞা প্ৰকৃতিৰ সৈতে জীয়াই থাকিবলৈ একতাৰে আগবাঢ়িবলৈ আৰু পৰস্পৰক হৃদয়ত ৰাখিবলৈ আমাৰ কাৰ্বি সমাজক ৰংকাৰ উৎসৱৰ হাৰ্দিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে ধন্যবাদ